নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। ঘৰতে আছোঁ, বতৰটো বৰ ভাল নহয়, ডাৱৰীয়া হৈ আছে, কোনোফালে ওলাই যাব পৰা নাই। এই বিচনাতে আৰু বহি টাইম পাছ মোবাইলটো টিপি অশান্তি লাগিছে। তাকে ভাবিলোঁ ঘৰৰ মানুহকেইটাকো ক'লোঁ বোলে পকৰি আৰু চাহ হ'লে বিৰাট মজা হ'লে। তেতিয়া মিছেছে কৈছে বোলে পকৰি আপকা হোৱা হাত কা হোগা তো অৰ আচ্ছা লাগেগা। তো সেয়াই বোলো, আহক আজি মই পকৰি বনাই ঘৰৰ মানুহখিনিক খুৱাওঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল', আহক এতিয়া আমি পকৰি বনোৱা ষ্টাৰ্ট কৰোঁ। পকৰি বনাবৰ কাৰণে চবতকৈ ডাঙৰ বস্তুটো লগাইছে বেচন। তো বেচন এতিয়া জেগা ক'ত আছে, পাকঘৰৰ ফালে যাওঁ, পাকঘৰৰ ফালে গৈ চাওঁ ক'ত কি আছে। বেয়া নাপাব, বহুত লেতেৰা অৱস্থাত ইমানকৈও নাই, হ'লেও এইটো আমাৰ পাকঘৰ, এইখিনি আমাৰ প্ৰপাৰ্টি। খাবলগীয়া, দিবলগীয়া, বনাবলগীয়া চব বস্তু আমাৰ ইয়াতে আছে। তো প্ৰথমবাৰ দেখুৱাইছোঁ পাকঘৰটো। লেতেৰা হ'লে মোৰে লাজ লাগিব, লেতেৰাকৈ যদি আছে। মোৰ হিচাপত ইমান লেতেৰাকৈও নাই, চাফ চিকুণকৈ আছে বাৰু। ঠিক আছে, যিয়ে নহওক বাৰু। ব'লক এতিয়া বেচন বিচাৰোঁ মই, আপোনালোকে ভিডিঅ'টো চাই থাকক। ব'লক, বেচনটো পাই গ'লোঁ, বেচন ইয়াত দিছোঁ, লগতে অকণমান আপোনাৰ নৰসিংহৰ পাত দিছোঁ, নৰসিংহৰ পাত মই আৰু অলপ দি আছোঁ। চাই থাকক, মোৰ পিছে আহি থাকক। নৰসিংহৰ পাত বিৰাটে লাগতিয়াল, বিৰাটে উপকাৰী, আপোনালোকে খাব। আৰু ৰাতি গাইজ আমি আজি চলে আৰু পনীৰ বনাম। পনীৰ বাটাৰ মছলা নহয়, পনীৰ আৰু কাবলি বুটৰ চব্জি লগত পুৰি। আপোনালোকে কিন্তু নাপায়, মইহে খাম। চাই থাকক, এয়া নৰসিংহৰ পাত চবতকৈ কোমলকেইটা ইয়াতে দিব। যিমানে সৰুকৈ দিয়ে সিমানে খাই মজা লাগে। বেছিকৈ দিব লাগিব। পিঁয়াজ দি দিয়ক। কিন্তু এটা কথা দেই গাইজ, চবেই কিন্তু পকৰি বনাব জানে। এইটো নাভাবিব যে সাধাৰণ পকৰি ৰেচিপি দি এটা আপোনালোকক সাধাৰণ ব্লগ এটা দি আছোঁ। এনেই আৰু বনাবলৈ মন গ'ল, আপোনালোকক দেখুৱাবলৈ মন গ'ল, সেইকাৰণে মই দি আছোঁ। এতিয়া ধুনীয়াকৈ পিঁয়াজ কাটিছোঁ, নহ'লে আৰু পিঁয়াজৰ পৰা যদি আৰু মোক চকু পানী ওলাবলৈ হয় তেতিয়া আৰু হৈছে আৰু। এতিয়া পিঁয়াজ সৰুকৈ কাটি দিব। কোনোবা যদি ভালকৈ ডাঙৰকৈ খাবলৈ ইচ্ছা আছে, ডাঙৰকৈও কাটিব পাৰে। মই সৰুকৈ ভাল পাওঁ, সেইকাৰণে সৰুকৈ দিছোঁ। এইটো অলপ সৰুকৈ কাটি দিয়ক। আৰু কাৰোবাৰ যদি খাবলৈ জ্বলা যদি ভাল নাপায় নিদিব। আমিতো জ্বলা ভাল পাওঁ, মাজেখিনি মানুহ বেছি ভাল নাপাওঁ যে বহুত বেছি, আৰু অলপ ভাল পাওঁ। সেইকাৰণে একদম কমাই 3টা জলকীয়া দিম, তাতকৈ বেছি নিদিওঁ। সৰু বাচ্ছা খালে আকৌ দিগদাৰ হ'ব যে, সেইকাৰণে। এয়া নিমখ যিমানখিনি লাগে চাই কিনে দি দিব। আমি আৰু অলপ বেছিকৈ নিমখ খাওঁ, নিমখটো আমি অকণ বেছিকৈ দিছোঁ। জিৰা গুড়া যদি আপোনালোকে খাই ভাল পায় অকণমান দিব। জিৰা গুড়া দিলে আৰু টেষ্ট ধুনীয়া হয়। ধনিয়া গুড়া অকণমান দিব, কেঁচা ধনিয়া থাকিলে কেঁচা ধনিয়াও দিব পাৰে। ইয়াতে পানী, বাছ এতিয়া মিক্স ষ্টাৰ্ট হৈ গ'ল। মিক্সটো পেষ্টটো মানে ইয়াতে মই অকণমান কালাৰৰ কাৰণে অকণমান হালধি গুড়ি দিছোঁ। আৰু এইপিনে মই তেল মানে ৰিফাইন গৰম কৰিবলৈ দি দিছোঁ কেৰাহী এটাত। বহুত বেছি ৰিফাইন লোৱা নাই, কাৰণ অদৰকাৰী পকৰিকেইটা হোৱাৰ পিছত তেলটো আকৌ বেলেগত ইউজ কৰিবৰ কাৰণে বেলেগ এটাত থ'ব লাগিব। সেইকাৰণে মই কমকৈ পকৰি মই ইয়াতে ফ্ৰাই কৰিম। এতিয়া মিক্স হোৱাৰ পিছত আৰামছে দি দিয়ক। চাইজটো আপোনালোকে যেনেকুৱা কৰে, মই অকণমান ডাঙৰ কৰিম, কাৰণ যিহেতু তেল কম দিছোঁ। তেল যদি মই বেছি দিলোঁ হয়, ডেট টাইম মই ইয়াতে অকণমান সেয়া কৰিলোঁ হয়, বা তেতিয়া মই যিমান পাৰোঁ। আৰু গেছৰ ভলিউমটো অকণমান কমাই দিম, কাৰণ তেলটো অলৰেডি বহুত গৰম হৈ গৈছে। এতিয়া এইখিনি পুৰা কালাৰ হোৱা ষ্টাৰ্ট হৈ গৈছে। এতিয়া লাহে
উল্টাই দিব লাগিব, কাৰণ তেতিয়াহে পকৰীখিনি ধুনীয়াকৈ ভাজ খাব। সিপিঠি লাহে লাহে কৰিব লাগিব, কাৰণ কেৰাহীটো সৰু আৰু জেজলাপাত হৈছে ডাঙৰ। যিমানখিনি পাৰোঁ ট্ৰাই কৰিছোঁ, মতা মানুহে যিহেতু বনাইছোঁ, অকণমান বেয়া হ'ব পাৰে। মাইকী মানুহ কোনোবা যদি চাই আছে এইটো আৰু ভুল নধৰিব, যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ বনাবৰ কাৰণে। একচুৱেলি মই ভাল বা বেষ্ট কুক নহয়, বাট বনাওঁ আৰু। তো কেতিয়াবা আমাৰ ঘৰলৈ আহিলে কোনোবাই বনাই কিনে খুৱাম বাৰু ভালকৈ, টেনশ্যন ল'বলৈ নাই। অলৰেডি যিবিলাক লগৰ বা অলৰেডি মোৰ ছাবস্ক্ৰাইবাৰ কোনোবা যদি আহি পাইছে, তেখেতসকলে অলৰেডি গম পাইছে যে মই ভালেই বনাওঁ বুলি কিনে। ফাইনেলি আমাৰ পকৰী অলম'ষ্ট কমপ্লিট, মানে ৰেডি হৈ গ'ল। এতিয়া আমি এইটো মানে ফাৰ্ষ্ট খোলাটো উঠিল আৰু, আমি যেনেকৈ জিলেপিৰ খোলা বুলি কওঁ, পকৰীৰ ফাৰ্ষ্ট খোলাটো উঠিল আৰু। 10 টকাত 5টা, কাৰণ মালকেইটা মালপোৱাৰ নিচিনা হৈছে, মানে অলপ ডাঙৰ হৈছে। 10 টকাত 5টা, কাৰোবাক লাগিলে জনাব পাৰে, এইমাত্ৰ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থা আমাৰ ইয়াতে আছে। ভাল হৈছেনে গাইজ? একদম মৰমৰীয়া চকচকীয়া হৈছে। ফাইনেলি আমাৰ পকৰী ৰেডি, ভালেখিনি হ'ল। 3-4জন মানুহৰ কাৰণে চাফিচিয়েণ্ট পকৰী। আৰু যিহেতু মই সিহঁতক চাহো বনাই খুৱাম বুলি কৈছিলোঁ, লগতে মই চাহৰ পানী বহাই দিলোঁ, চেনি অলৰেডি দি দিছোঁ। এতিয়া চাহ হোৱাৰ লগে লগে চাহ আৰু পকৰীৰ কম্বিনেশ্যন এই ঠাণ্ডা বতৰত মষ্ট। লগত গাখীৰ দিয়া চাহ, ইলাইচি লগত দিয়া, বেষ্ট। আৰু চাহ বনোৱানো কি দেখুৱাম, চাহটো চবেই বনাবলৈ জানে বাৰু। তো আহক আমি খোৱাৰ সময়ত আপোনালোকৰ লগত একেলগে পকৰী আৰু চাহ এনজয় কৰোঁ। তো ফাইনেলি মোৰ পকৰী ৰেডি, পকৰী উইথ চাহ, বঢ়িয়া কম্বিনেশ্যন এইটো। এতিয়া আৰু যোনে যোনে খাব বিচাৰিছিলে তাহাঁতক দিওঁ। অকণমান চাটনি লৈছোঁ, টমাটো চচ, আৰু এইপিনে পকৰী, এয়াল গাখীৰ দিয়া চাহ। এতিয়া ইহঁতক দিওঁ। তো বনালোঁ, বহুত এক্সপিৰিয়েঞ্চ কৰিলোঁ, নিজেও কৰিলোঁ, আপোনালোকক অকণমান দেখুৱালোঁ কেনেকৈ কি কৰে পকৰী বনোৱা। হাঁহি উঠিছে মোৰ নিজৰে, কাৰণ মই পকৰী বনোৱা আপোনালোকক দেখুৱাই আছোঁ। বাৰু যিয়ে নহওক বাৰু, ডেইলি যিহেতু এটা ব্লগ দিব লাগিব, তো মোৰ ফালৰ পৰা মই এই ব্লগটো আপোনালোকক মানে পকৰী বনোৱাটো দেখুৱালোঁ, লগত চাহ। মোৰ ঘৰৰ মানুহখিনিও ভাল পালে খাই কিনে। আৰু সেয়াই আৰু আগবাঢ়িম, আপোনালোকে আশীৰ্বাদ সদায় ৰাখিব, এনেকৈ যাতে মই সদায় ব্লগ দিব পাৰোঁ। চাহ আৰু পকৰীয়ে নহওক কিয় বা ক'ৰবাত ঘূৰাই নহওক কিয়, মই মোৰ ব্লগ সদায় দি থাকিম। আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ আশা কৰিলোঁ। ধন্যবাদ। আজিৰ কাৰণে এইখিনিয়ে, বাই, টেক কেয়াৰ, সকলোৱে ভালে থাকক, নমস্কাৰ।